নমস্কাৰ, আহক আজি বনাম হাঁহৰ মাংস। প্ৰথমতে আলু পিঁয়াজখিনি কাটি কুটি লৈ ল'লোঁ আৰু তাৰপিছতে এয়া বাহিৰতে বনাইছোঁ। আজি বাহিৰত ধুনীয়াকৈ চৌকা বনাই লৈছোঁ আৰু তাৰপিছতে কেৰাহীত তেল দিছোঁ। তেল দিয়াৰ পিছত দিছোঁ লং, ইলাইচি, ডালচেনি আৰু শুকান জলকীয়া আৰু তাৰপিছতে দিছোঁ কাটি থোৱা পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজিম আৰু ভাজি কিনে হাঁহৰ মাংসখিনি দি দিম। মানে আজি প্ৰথমবাৰৰ কাৰণে বনাইছোঁ মই, এনেই মায়ে বনায় কিন্তু আজি মই বনাইছোঁ আৰু বাহিৰত ধুনীয়াকৈ মানে পোহৰ পৰি আছে, সেইকাৰণে বাহিৰত বনাই লৈ চৌকাটো বাহিৰত বনাইছোঁ। যিহেতু হাঁহৰ মাংস বনাবৰ কাৰণে বহুত টাইম লাগে, মানে বহুত ভাজিব লাগে আৰু সেইকাৰণে আজি চৌকাতে বনাইছোঁ। মাংসখিনি অলপমান ভাজি লৈ এয়া নিমখ আৰু হালধি অলপমান দি দিছোঁ। হালধি যিহেতু মই অলপমান সানিয়ে থৈ দিছিলোঁ, সেইকাৰণে হালধি বেছি দিয়া নাই, কমকৈ দিছোঁ। আৰু তাৰপিছতে মই আদা, নহৰু আৰু জলকীয়া খুন্দি লোৱা অলপমান দি লৈছোঁ আৰু তাৰপিছত ধুনীয়াকৈ ভাজি আছোঁ। আৰু অলপমান গুড়ি মছলা দিছোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি, তাৰপিছত মিট মছলা আৰু ৰেড চিলি পাউডাৰ অলপমান দি দিছোঁ। অলপমান আমি টেষ্ট কৰিম এতিয়া। টেষ্ট কৰিম এতিয়া। বহুত টাইম ভাজিলোঁ আৰু ভাজি এয়া পানী দিলোঁ আৰু পানী দি ধুনীয়াকৈ উতলিব দিম আৰু ঘৰৰে নেমু আছে, নেমু এটা ছিঙি লৈ আহিলোঁ ধুনীয়াকৈ মাংসৰ লগত খাবলৈ। আৰু মই ইয়াতে অলপমান শাকো ভাজিছিলোঁ, ঘৰৰে শাক, লাই শাক, আৰু ইয়াতে দিছোঁ আলু, বুট আৰু অলপমান বেঙেনা। যিহেতু বুট আলু দিলে অলপমান লাই শাক বেছি ভাল লাগে, লাই শাক যিহেতু অলপমান তিতা তিতা লাগে, সেইকাৰণে এইখিনি দিলে ধুনীয়া লাগি যায়। আৰু এয়া আমাৰ দুপৰীয়াৰ খানা ৰেডি, হাঁহৰ মাংস আৰু লাই শাক ভাজি।